সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল। বেহাবাৰী আউটপোষ্ট প্ৰয়াত অভিনেতা ফাইল বসুমতাৰী দা অৰ্থাৎ বসুমতাৰী তেওঁ থাকি যোৱা এটা সপোন পূৰণ কৰিলে কইনাই। দেউতাকে কইনাক লৈ দেখা এটা সপোন পূৰণ কৰিলে কইনাই। কি সেই সপোন আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। মই গোটেইখিনি কথা আপোনালোকক চমুকৈ বুজাবলৈ চেষ্টা কৰিম। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এতিয়া মেইন ভিডিঅ' টপিকলৈ আগবাঢ়িছোঁ। বসুদা ভাগৰ এটা সপোন আছিল যে নিজৰ ছোৱালীয়ে স্বনিৰ্ভৰশীল হ'ব আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, আৰু সেই সপোনটো পূৰণ কৰিলে বসুদা কইনাই। দেউতাকে নিজৰ ছোৱালীক লৈ দেখা সপোন পূৰণ কৰিলে কইনাই। পাৰ্লাৰ এখন খোলা সপোন আছিল বসুদা ভাগৰ, আৰু কইনাই সেই সপোনটো পূৰণ কৰিলে। আৰু সেই পাৰ্লাৰখনৰ অপেনিং কৰিলে বেহাবাৰী আউটপোষ্টৰ ৰিচা চেত্ৰীয়ে। আৰু আপোনালোকে স্ক্ৰীণত ফটোসমূহ দেখিবলৈ পাইছে। আৰু বেহাবাৰী আউটপোষ্টৰ বসুদা অভিনয় এতিয়াও আপোনালোকে মিছ কৰে নকৰে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট এটা কৰি জনাব পাৰে, তেতিয়া ময়ো গম পাম। আৰু তেওঁ অভিনয় চাই যদি ভাল পাইছিলে লাইক এটা আজি এই ভিডিঅ'টো কৰি দিব। আৰু নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহৰ সৈতে মই দিবলৈ চেষ্টা কৰিম। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম।